নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু পলমকৈ হ'লেও সকলোৰে দীপাৱলীৰ শুভকামনা জনালোঁ। সকলোৰে জীৱনটো পোহৰেৰে ভৰি পৰক। আৰু আজি আপোনালোকৰ মাজলৈ মই এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। একেবাৰে সহজ চিলাই, যিসকলে এম্ব্ৰইডাৰী কৰিব নাজানে তেওঁলোকেও কৰিব পাৰিব। এইটো চিলাই ঊণ সূতাৰে কৰিছোঁ আৰু বেছি বস্তুৰ প্ৰয়োজনো নাই। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে ধুনীয়া ধুনীয়া এম্ব্ৰইডাৰী ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু অলপো সময় পলম নকৰি এতিয়া ভিডিঅ'লৈ আগবাঢ়ো আহক। এইখন হ'ল ইয়াৰ চাদৰখন, কাপোৰযোৰা। আৰু ইয়াত দেখিছে মই হালধীয়া আৰু সেউজীয়া ফুল দিছোঁ আৰু মাজত বগা মণি দিছোঁ। আৰু একেবাৰে ওপৰত মই যিহেতু এনেকৈ পাহাৰ ডিজাইনত দিছোঁ, ডাঙৰ ফুলপাহ দিছোঁ। ইয়াৰো ভিডিঅ' লাগে যদি আপোনালোকে কমেণ্ট বক্সত জনাই দিব, মই নিশ্চয় দিম আপোনালোকক। আৰু এইখন চাদৰ মানে তাঁতশালত যিটো ডিজাইন দিয়া আছে সেইটো তাৰ মাজে মাজে মই ফুলবোৰ কৰি লগাই দিছোঁ। আপোনালোকেও তেনেকৈ কৰোঁ বুলিলে কৰিব পাৰে। এইখন চাদৰ আৰু এইখন হৈছে ইয়াৰ মেখেলা। এয়া আৰু ৰংটো অলপ ইমান ভাল অহা নাই কেমেৰাত, কিন্তু ইয়াতকৈ উজ্জ্বল ৰংটো ৰিয়েলত। আৰু দেখিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকে এইটো চিলাই বুলি নকওঁ, ফুল শিকি পেলানি আৰু মানে এনেকৈ কাপোৰত লগাই দিব, খুবেই ভাল লাগিব। ফুলপাহ কৰিবলৈ লাগিব আমাক এটা ফ্ৰেম, আৰু এই ফ্ৰেমটোৰ নাম হৈছে ফ্লাৱাৰ লুম। আপোনালোকে সূতা দোকানত এইটো পাই যাব। আৰু এইটো প্ৰায় মই 2 বছৰমান আগতে কিনিছিলোঁ, তেতিয়া ইয়াৰ দাম আছিল 20 টকা। এতিয়া হয়তো 25-30 টকা ল'ব পাৰে, বেছিও নহয়, আপোনালোকে লৈ ল'ব। আৰু এই ফ্ৰেমটোত আপোনালোকে 2টা ষ্টেপত ফুল কৰিব পাৰিব। আৰু ইয়াত যিহেতু কাষত খুঁটিকেইটা আছে, সেই খুঁটিকেইটা দেখিছে, এই খুঁটিকেইটা আৰু এই খুঁটিকেইটাত কৰিব পাৰি ডাঙৰ ফুলপাহ, আৰু মাজত যে আছে সৰুটো আৰু এই ৰাউণ্ডটোত কৰিব পাৰি সৰু ফুলপাহ। আৰু আজি মই আপোনালোকক এই সৰু ৰাউণ্ডটোত কেনেধৰণে ফুল কৰে সেইটো দেখাম। ফুলপাহ কৰিবলৈ আমাক লাগিব এয়া ঊণ সূতা, আৰু মই এনেধৰণে ঊণ সূতা এটা ববিনত মেৰিয়াই লৈছোঁ। আপোনালোকে সুবিধাৰ্থে এনেকৈ মেৰিয়াই ল'ব। আৰু লাগিব এটা বেজীটোৰ এতিয়া আমাৰ প্ৰয়োজন নাই, বেজীটোৰ পাছত কামত দিব। আৰু আমি 3টা ষ্টেপত এই ফুলপাহ কৰিবলৈ ল'ম। আৰু প্ৰথমতে কৰোঁতে ফুলপাহ এনেধৰণে এটা ডাঙৰ খুঁটিত বান্ধি ল'ব সূতাডাল ভালদৰে। 2টা গাঁঠি দিব যাতে পটককৈ খোল খাই নাযায়। আৰু এই সূতাডালেৰে আমি গোটেই ফুলপাহ কৰিব লাগিব। আৰু আপোনালোকে মই সৰু ঊণ সূতা লৈছোঁ, আপোনালোকে ডাঙৰ ঊণ সূতাও কৰিব পাৰিব, একেবাৰে সহজে তেতিয়া হৈ যায়। আৰু মই যিহেতু কাপোৰযোৰত সৰু ঊণ সূতাৰে দিছোঁ, সেইকাৰণে আপোনালোককো মই এইটো সূতাৰে ব্যৱহাৰ কৰি দেখুৱাইছোঁ। প্ৰথমতে এনেধৰণে গাঁঠি দি সূতাডালৰ পোনে পোনে যিটো খুঁটি থাকে সেইটো খুঁটিত এনেধৰণে সোমাব লাগিব। আৰু পোনে পোনে থকা খুঁটিটোত নোসোমোৱাই পানি দেখিছেনে, মই যেনেধৰণে সোমাইছোঁ ছাইডৰ খুঁটিটোত নিব। আৰু এতিয়া ছাইডৰ খুঁটিৰ পোনে পোনে থকা যিটো খুঁটি সেইটোত সোমাব। আৰু এনেধৰণে ফুলটো আমি কৰি যাব লাগিব, কেঁচি ধৰণে কৰিব লাগিব। আৰু চাই যাওক, আপোনালোকে চাই গ'লেহে ভালদৰে ধৰিব পাৰিব। এতিয়া ইটো খুঁটিৰ পৰা ইটো খুঁটিলৈ এনেধৰণে নিব লাগিব। আপোনালোকে দেখিছে চাগে, মই ভালদৰে দেখাই দিছোঁ। আৰু যিসকলে এম্ব্ৰইডাৰী নাজানে তেওঁলোকৰ বাবে এইটো একেবাৰে সহজ হয়, তেওঁলোকেও শিকি পেলানি নিজৰ বাবে এযোৰ ধুনীয়া চাদৰ মেখেলা বনাই ল'ব পাৰিব। আৰু আমি এতিয়া গোটেই ৰাউণ্ডটো এনেধৰণে কৰি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ, তেতিয়া বুজি পোৱাত অকণো অসুবিধা নহয় আৰু আপোনালোকে সহজতে শিকিব পাৰিব। ফ্ৰেমটো আনি লৈ পেলানি শিকি ল'লে আপোনালোকে বেছিকৈ সুবিধা হ'ব, কিয়নো এনেকৈ চাই পেলানি পাহৰি থকা হয় পাছত। আৰু যদিহে ফ্ৰেমটো লগত থাকে আপোনালোকে ভিডিঅ'টো চাই কৰি যাব পাৰিব, আৰু তেতিয়া সহজতে শিকিব পাৰিব। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক। ফুলপাহৰ প্ৰথম ষ্টেপটো সম্পূৰ্ণ হৈছে। আৰু এনেধৰণে 4 পাকমান ঘূৰোৱাৰ পাছত আপোনালোকে ফুলপাহ উলিয়াই ল'ব পাৰে, নহ'লে ডাঠকৈও কৰিব পাৰে। যিহেতু মই চাদৰ মেখেলাত লগাম সেইকাৰণে পাতলাকৈ কৰিছোঁ।
আৰু এনেধৰণে সূতাডাল ছিঙি ল'ব আৰু এইডাল সূতাৰে মই কাপোৰতো এই ফুলপাহ লগাই দিম আৰু এই বাউণ্ডাৰীটো যিহেতু এইটো ফুলটো মাৰিব লাগিব নহ'লেতো ওলাই যাব আৰু এইডাল সূতাৰে মই সেইটো চিলাই দিম আৰু সূতাডাল সোমোৱাৰ পিছত এই মাজৰ ফুটা যিহেতু দেখিছে এইটো আৰু সেইফালেদি মই বেজিটো সোমোৱাম আৰু সেইফালে বেজিটো সোমোৱাই পেলাইনি আকৌ এই কাষত যে আছে যে এই কাষেদি উলিয়াই দিম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব ধৰিব পাৰিব যিহেতু মই ভালদৰে দেখাই দিছোঁ আৰু এনেধৰণে তললৈ নিব আকৌ এটা চাইডে এনেকৈ দেখাই দিছোঁ আপোনালোকৰ এইটো বাটেৰে আকৌ এনেধৰণে বেজিটো উলিয়াব লাগিব ওপৰলৈ বেজিটো ওপৰলৈ উলিয়াব লাগিব টান কৰি ল'ব আৰু বেছি টানো নকৰিব যিহেতু ঊলবোৰ অলপ পটককৈ ছিগি থাকে আকৌ ছিগি থাকিলে দিগদাৰো হ'ব সেইকাৰণে কামবোৰ কৰোঁতে লাহে লাহে আৰু সাৱধানেৰে কৰিব আৰু এনেকৈ আপুনি গোটেই বাউণ্ডাৰীটো এনেকৈ মাৰিব লাগিব গোটেই ছাইডটো ফুলপাহৰ যাতে ফুলপাহৰ সূতাবোৰ পটককৈ মানে য'ত ত'ত আমি চাদৰ মেখেলা যেতিয়া পিন্ধোঁ য'ত ত'ত লাগি পেলানি ফুলপাহ এৰাইও যাব পাৰে সেইকাৰণে ভালদৰে টানি টানি এনেকৈ কৰি যাব আৰু এনেকৈ গোটেই বাউণ্ডাৰীটো কৰি যাম আপোনালোকে চাই থাকক এতিয়া আমাৰ 2 নম্বৰ ষ্টেপটো হৈ গ'ল আৰু তলত থকা সূতাডাল এনেকৈ ওপৰলৈ উলিয়াই দিব বেজিটোৱেদি আৰু আকৌ এনেকৈ তললৈ দি দিব যাতে সূতাডাল ওলাই নাযায় এনেকৈ তললৈ দি দিব আৰু এতিয়া আমাৰ পুৰা 2 নম্বৰ ষ্টেপটো কমপ্লিট হৈছে আৰু এতিয়া আমি যিখন চাদৰ বা মেখেলা লগাম সেইখন লৈ ল'ম আৰু এনেকৈ ফুলপাহ এনেধৰণে উলিয়াই ল'ম আৰু আপোনালোকে ফুলপাহ উলিয়াই দিলে দেখিছে নিশ্চয় ধুনীয়া লাগিছে আৰু আপোনালোকে যদি ডাঙৰ ফুলপাহ কৰিব বিচাৰে হেয়াও একেবাৰে ইজি প্ৰথমতে ডাঙৰগিটাত কৰিব তেনেধৰণে ডাঙৰগিটাত কৰাৰ পিছত আকৌ সৰুটোত কৰিব আৰু এয়া চাওক আমাৰ সৰু ফুলপাহ ইমান ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকে টেবুলৰ কাপোৰতো এই ফুলপাহ লগাব পাৰিব আৰু আমি এতিয়া যিখন কাপোৰত ফুলপাহ লগাম সেই কাপোৰখনত এনেধৰণে ফ্ৰেম এটা লগাই ল'ব টান হৈ থাকিলে কাপোৰখন লগাবলৈ ভাল আৰু এনেকৈ ফ্ৰেমটো লগাই ফুলপাহ লগাব লাগিব সূতাডাল ওপৰলৈ কৰি ল'ব আৰু এই সূতাডাল মানে ফুলপাহ ভালদৰে লগাই ল'ব এনেধৰণে মই দেখুৱাৰ দৰে সূতাডাল আকৌ তললৈ দি আকৌ ফুলপাহতে এনেধৰণে ওপৰলৈ উলিয়াই পেলানি কৰিব ফুলপাহ ভালদৰে লগাই লোৱাৰ পাছত আৰু এতিয়া আমি ফুলপাহত থকা পাহিকিটা বান্ধিব লাগিব কাপোৰখনৰ সৈতে বেজিৰ সূতাৰে আৰু এতিয়া আপোনালোকে চাই থাকিব এই যিডাল সূতা এনেকৈ আছে আগবাঢ়ি এডাল মই পাছত কেঁচিৰে কাটি দিম আপোনালোকে আগতেও কাটি ল'ব পাৰে আৰু এতিয়া এনেধৰণে বেজিটো উলিয়াই ল'ব আৰু বেজিটো উলিয়াই আকৌ এই পাহিকিটা যেনেকৈ লেজি ডেজি ফুলপাহ কৰে তেনেধৰণে কৰিব লাগিব এয়া আৰু ইয়াত দেখিবলৈ ফুলপাহ লেজি ডেজি ফুলৰ নিচিনাই লাগে কিন্তু ইয়াত হাতে কৰি লগাই দিয়াৰ কাৰণে একেবাৰে সহজ হয়
এইটো এতিয়া আমি ফুলপাহৰ 3 নম্বৰ ষ্টেপটো কৰি আছোঁ আৰু এনে ধৰণে গোটেই ফুলপাহৰ ৰাউণ্ডটো কৰি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমাৰ 3 নম্বৰ ষ্টেপটো শেষ হ'ব। লাষ্টৰ পাহিটো মই কৰি আছোঁ। এনেধৰণে আপোনালোকেও কৰি যাব। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে নিজৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'টি লাইক কমেণ্ট কৰি দিব। আৰু এই কাপোৰযোৰৰ মই ফটো দুখনমান এতিয়া আপোনালোকক মই লগাই দেখুৱাম স্ক্ৰীনত, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব শেষত। আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। তেন্তে আজিলৈ বাই বাই, আৰু পুনৰ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ'ৰ সৈতে।